আজি হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু সেইকাৰণে আহিলোঁ সৰ্থেবাৰীৰ কৈলাশপুৰত থকা আঞ্চলিক শিৱ মন্দিৰত আৰু ইফালে তাৰ ভিতৰ ভাগৰ আপোনালোকক দেখুৱাইছোঁ মন্দিৰৰ আৰু লোকে লোকৰণ্য হৈ পৰিছে মন্দিৰ চৌহদ আৰু ইফালে চাওক আপোনাৰ ইমান ধুনীয়াকৈ সজাইছে এইখিনি আৰু এইটো হৈছে মানে যিটো মেইন মন্দিৰ শিৱ মন্দিৰ এইটো আৰু সকলো ইয়াত চাকি বন্তি জ্বলাইছে আৰু আপোনালোকে ভক্ত দেখিছে কিমান ভক্ত ইয়াত সমাগম হৈছে আৰু শিৱ বাবাৰ আশীষ ল'বলৈ আজি আহিলোঁ শাওণ মাহৰ প্ৰথমটো সোমবাৰ যিহেতু একদম ভক্তৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াত চাওক ইয়াত নাম প্ৰসংগ আছিল, নাম প্ৰসংগ হৈ গ'ল, তাৰপিছত এতিয়া নাম প্ৰসংগৰ পিছত প্ৰসাদ বিতৰণ কৰিলে আৰু সিদ্ধ আহাৰৰ ব্যৱস্থা কৰিছে ইয়াত আৰু ইফালে চাওক এই মন্দিৰৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। এইবোৰ আয়তী একদম আয়তীৰ নাম প্ৰসংগ আছিল, নাম প্ৰসংগ হৈ গ'ল, ধুনীয়াকৈ প্ৰসাদ বিতৰণ কৰিলে আৰু সিদ্ধ আহাৰৰ ইয়াত ব্যৱস্থা কৰিছিল। সিদ্ধ আহাৰ ধুনীয়াকৈ গ্ৰহণ কৰিলোঁ আৰু ভিডিঅ'টো এইখিনি আছিল, গোটেইখিনি ভিডিঅ' কৰা নহ'ল। দিয়ক ধন্যবাদ।